নমস্কাৰ, মই মুখলিছুৰ ৰহমান। আজি আমি আপোনালোকৰ লগত আলোচনা কৰিবলৈ গৈ আছোঁ বৰগীত সম্পৰ্কে। আমি বৰগীত সম্পৰ্কে আগতীয়াকৈ সকলোৱে কম বেছি পৰিমাণ জানিছোঁ, যদিও আজি নতুন কিছুমান তথ্য দিবলৈ আমি চেষ্টা কৰিম। তেনেহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এজন সুন্দৰ মনৰ মানুহ হ'বলৈ হ'লে তেখেতৰ অন্তৰাত্মাক তিনিটা বস্তু ভাল পোৱাৰ গুণ থাকিব লাগিব। সেই তিনিটা হ'ল ফুল, শিশু আৰু গীত বা সংগীত। এই গীত বা সংগীত হ'ল আকৌ তিনিটা বিষয়ৰ সমষ্টি, যেনে গীত, নৃত্য আৰু বাদ্য। সেইকাৰণে কোৱা হয় গীতং নৃত্যং বাদ্যং এয়ঃ সংগীতমুচ্যতে, অৰ্থাৎ গীত, নৃত্য আৰু বাদ্য আদিৰ সমাহাৰেই হৈছে সংগীত। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ধৰ্মৰ বাণীৰে মানুহৰ মন জয় কৰি মানুহৰ মুখে মুখে এই ধৰ্মীয় গীতবিলাক পৰিৱেশন কৰাৰ ক্ষেত্ৰত বহুতো পাৰ্গত আছিল। আৰু সেই উদ্দেশ্যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক বিষয়বস্তু হিচাপে লৈ ডক্টৰ নবীন চন্দ্ৰ শৰ্মাই তেখেতৰ অসমীয়া সাহিত্যৰ বুৰঞ্জীত কৈছে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত এই গীতসমূহক আমি তিনিটা ভাগত ভাগ কৰিব পাৰি, যেনে বৰগীত, ভটিমা আৰু ততয় আৰু চপয়। ইয়াৰে আমাৰ এই তিনিওটা বিষয়ৰ ভিতৰত আলোচনাৰ বিষয়বস্তু হৈছে বৰগীত। প্ৰিয় পাঠকবৃন্দ, আমাৰ অসমৰ বিদ্যালয় তথা মহাবিদ্যালয়বোৰৰ অসমীয়া পাঠ্যপুথিত এই বৰগীতসমূহ সন্নিৱিষ্ট কৰা হৈছে, যাতে ছাত্ৰ ছাত্ৰীসকলে নৱবৈষ্ণৱ ধৰ্মৰ মৰ্ম কিছু পৰিমাণে উপলব্ধি কৰিবলৈ সক্ষম হয়। ইয়াৰে দশম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিত শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত হৰি হেৰৰে বা পশিল শৰণে নেৰিবা বান্ধৱ মোক জীৱনে মৰণে এই বৰগীতটি দিছে। তাৰোপৰি উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ বা হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত জয় জয় যাদৱ জলনিধি যা এই বৰগীতটো দিয়া হৈছে। আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষ বা হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰত শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত উঠৰে উঠ বাপু গোপাল হে নিশি পৰভাত হৈল এই বৰগীতটো দিয়া হৈছে। মৰমৰ শিক্ষাৰ্থীসকল, আমি এতিয়া যিটো কথা আলোচনা কৰিম, এইকেইটা কথা আপোনালোকৰ অতি মনোযোগেৰে শুনিব লাগিব। অথচ এইকেইটা কথা আপোনালোকে আগতীয়াকৈ ইতিমধ্যে জানে। তথাপিও আমি ইয়াত 1ৰ পৰা এই 7 নম্বৰলৈকে যিকেইটা পইণ্ট ইয়াত লিখিছোঁ, এইকেইটা পইণ্ট আপোনালোকে এবাৰ ভালদৰে চাব। কাৰণ এইকেইটা পইণ্ট যদি আমি ভালকৈ চাওঁ, তেনেহ'লে আমি একেলগে 3টা প্ৰশ্নৰ উত্তৰ বিচাৰি পাম। সেই 3টা প্ৰশ্ন হৈছে বৰগীত কাক বোলে, বৰগীতৰ বৈশিষ্ট্যসমূহ কি কি, আৰু বৰগীত সম্পৰ্কে এটি চমু টোকা লিখা। গতিকে আহক আমি এই পইণ্টকেইটা জানি লওঁ। তাৰে প্ৰথম পইণ্টটো হৈছে বৰগীত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে লিখিছিল। নিশ্চয় আমিতো এইটো জানোৱেই। তেখেতৰ বাহিৰে আন মানুহে গীত লিখিছিল, কিন্তু সিহঁতৰ গীতবিলাকক বৰগীতবিলাক বা বৰগীত বুলি কোৱা হোৱা নাছিলে। দ্বিতীয় নম্বৰ পইণ্টটো হৈছে নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ বাবে। আমি জানো আমাৰ ভাৰতবৰ্ষ বিভিন্ন ধৰ্মৰ উৎপত্তিস্থল, যদিও আমাৰ নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ কাৰণে এই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে মিলি এই নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ কাৰণেই এই বৰগীতসমূহ লিখিছিলে। বৰগীতসমূহত শ্ৰীকৃষ্ণৰ ৰূপ গুণ বৰ্ণনা কৰা হয়। নিশ্চয় এই বৰগীতসমূহত বেলেগৰ কথা সিমান গুৰুত্ব বা ঠাই নাপায়। ইয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ শিশুকালৰ কথা আৰু ঐশ্বৰিক ৰূপৰ কথা ইয়াত বৰ্ণনা কৰা হয়। 4 নম্বৰ কথাটো হৈছে ব্ৰজাৱলী ভাষাত লিখা হয়। নিশ্চয় আমাৰ ভাৰতবৰ্ষত বহুতো ভাষা আছে, যদিও তাৰে ভিতৰত ব্ৰজাৱলী নামৰ এক প্ৰকাৰৰ কৃত্ৰিম সাহিত্যিক ভাষাৰ জৰিয়তে এই বৰগীতসমূহ লিখা হৈছিলে। তাৰপিছত আমি আহিছোঁ 5 নম্বৰ শাস্ত্ৰীয় ৰাগ তালযুক্ত। এই বৰগীতসমূহত এক প্ৰকাৰৰ ৰাগ তাল প্ৰয়োগ কৰা হয়, যিবিলাকে বৰগীতসমূহৰ মানদণ্ড অতি উচ্চ খাপৰ হৈ পৰে। তাৰপিছত নেক্সট আছে সত্ৰৰ 14 প্ৰসংগত গোৱা হয়। হয়, নামঘৰ নাইবা সত্ৰসমূহত এই বৰগীতসমূহ গোৱা হয়। তাৰোপৰি আটাইতকৈ শেষৰটো হৈছে ভক্তিমূলক গীত। আমি জানো বৰগীতসমূহ হৈছে প্ৰাৰ্থনামূলক গীত বা প্ৰেয়াৰ ছং, যিটো গালে মানুহৰ অন্তৰত বেলেগ কোনো ধাৰণা
নাহে, একমাত্ৰ ভগৱান শ্ৰীকৃষ্ণৰ কথাইহে ইয়াত চিন্তা কৰা হয়। তেনেহ'লে আহক আমি আৰু এবাৰ চাই যাওঁ পইণ্টকেইটা কি কি। 1 নম্বৰ, শংকৰদেৱ আৰু মাধৱদেৱে লিখিছিল। 2 নম্বৰ, নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰাৰ কাৰণে লিখা হৈছিল। 3 নম্বৰ, শ্ৰীকৃষ্ণৰ ৰূপ গুণ বৰ্ণনা কৰা হয়। 4 নম্বৰ, ব্ৰজাৱলী ভাষাত লিখা হয়। 5 নম্বৰ, শাস্ত্ৰীয় ৰাগ তালযুক্ত। 6 নম্বৰ, সত্ৰৰ 14 প্ৰসংগত গোৱা হয়। আৰু 7 নম্বৰ, ভক্তিমূলক গীত। এতিয়া এই পইণ্টকেইটা এটা পইণ্টৰ পিছত আনটো পইণ্ট, তাৰপিছত এইটো, তাৰপিছত আনটো, এনেকৈ 1ৰ পৰা 7 নম্বৰৰ গোটেইকেইটা পইণ্ট এটাৰ পিছত আনটো জোৰা দিলেই বা লগ লগালেই বৰগীতৰ সংজ্ঞাটো হৈ যাব। এবাৰ আমি আহকচোন মিলাই চাওঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱে 1 নম্বৰটো মিলাই চাওক, ঠিকেই আছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱে নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ বাবে শ্ৰীকৃষ্ণৰ ৰূপ গুণ বৰ্ণনা কৰি ব্ৰজাৱলী ভাষাত শাস্ত্ৰীয় ৰাগ তাল যুক্ত কৰি সত্ৰৰ 14 প্ৰসংগত গাব পৰা যিবোৰ ভক্তিমূলক গীত গোৱা হয়, সেই গীতসমূহকেই বৰগীত বোলে। তেনেহ'লে নিশ্চয় চাওক, এইকেইটা পইণ্ট আমি এটাৰ পিছত আনটো জোৰা লগাই ইয়াত লিখি দিছোঁ, তেতিয়া বৰগীতৰ সংজ্ঞাটো হৈ গৈছে। এবাৰ আমি চাওঁ এই খ নম্বৰ প্ৰশ্নৰ উত্তৰটো, বৰগীতসমূহৰ বৈশিষ্ট্য কি কি। এবাৰ আমি এই বৰগীতৰ বৈশিষ্ট্যকেইটা এইটো পঢ়িলেই হৈ যাব। প্ৰথম বৈশিষ্ট্য হৈছে বৰগীতসমূহ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে লিখিছিলে। 2 নম্বৰ বৈশিষ্ট্য হৈছে বৰগীতসমূহ নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰাৰ কাৰণে লিখা হৈছিলে। 3 নম্বৰ, বৰগীতসমূহত শ্ৰীকৃষ্ণৰ ৰূপ আৰু গুণ বৰ্ণনা কৰা হয়। 4 নম্বৰ, বৰগীতসমূহ ব্ৰজাৱলী ভাষাত লিখা হৈছিলে। 5 নম্বৰ, বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ তালযুক্ত। 6 নম্বৰ, বৰগীতসমূহ সত্ৰৰ 14 প্ৰসংগত গোৱা হয়। আৰু 7 নম্বৰ, বৰগীতসমূহ হৈছে ভক্তিমূলক গীত। এইকেইটা পইণ্টও মিলি আমি এনেকৈ বৈশিষ্ট্য সম্পৰ্কে লিখি দিলোঁ। এইবাৰ বৰগীত সম্পৰ্কে যদি চমু টকা পৰীক্ষাত আহে, তেনেহ'লে ঠিক এনেকৈ এইবাৰত আকৌ মানে আমাৰ এই বৰগীতৰ সংজ্ঞা লিখোঁতে যিদৰে এটাৰ পিছত আনটো চিৰিয়েলি জোৰা লগাইছোঁ, চমু টকা লিখোঁতে তেনেকুৱা লিখাৰ প্ৰয়োজন নাই। ওলট পালটকৈ লিখিলেই বৰগীত সম্পৰ্কে চমু টকা হৈ যাব। এতিয়া আমি আলোচনা কৰিম বৰগীতৰ প্ৰকাৰ। বৰগীতসমূহৰ বিষয়বস্তু অনুসৰি আমি ইয়াক মুঠ 6টা ভাগত ভাগ কৰিব পাৰি, যেনে লীলা বিষয়ক বৰগীত, বিৰহ বিষয়ক বৰগীত, বিৰক্তি বিষয়ক বৰগীত, পৰমাৰ্থ বিষয়ক বৰগীত, চোৰ বা চৌৰ্য বিষয়ক বৰগীত, আৰু 6 নম্বৰ হৈছে চাতুৰী বিষয়ক বৰগীত। উল্লেখযোগ্য যে এই প্ৰথম লীলা বিষয়ক বৰগীতক আকৌ 4টা ভাগত ভাগ কৰা হয়। জাগন শ্ৰেণীৰ বৰগীত, চলন শ্ৰেণীৰ বৰগীত, খেলন আৰু নাচন শ্ৰেণীৰ বৰগীত। ইয়াতে আমি আহিছোঁ বৰগীতৰ সংখ্যা। গুৰুচৰিত পুথিৰ 271 নম্বৰ পৃষ্ঠাত উল্লেখ থকা মতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে সৰ্বমুঠ 12 কুৰি অৰ্থাৎ 240টা বৰগীত ৰচনা কৰিছিল। কিন্তু সেই বৰগীতৰ পুথিখন বৰপেটা অঞ্চলৰ নহাটী নামৰ ঠাইৰ এজন শ্ৰীমন্ত শংকৰদেৱৰ ভক্ত কমলা বায়নে এই বৰগীতসমূহ মুখস্থ কৰাৰ উদ্দেশ্যে শংকৰদেৱৰ পৰা লৈ গৈছিলে। সেই সময়ত আছিল চ'ত মাহ। বনপৰা জুয়ে তেখেতৰ এই মানুহজনৰ কমলা গায়ন নামৰ মানুহজনৰ ঘৰখন পুৰি গৈছিল, আৰু সেই ঘৰত থকা বৰগীতৰ পুথিটো ওপৰৰ পৰা আৰু তলৰ পৰা সেইটো পুৰি গৈছিল। আৰু এনেকৈ পুৰি যাওঁতে যোৱাৰ পিছত মাত্ৰ থাকি গ'ল 36টা বৰগীত। আৰু এই বাতৰিটো যেতিয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে পালে, তেতিয়া বহুত কষ্ট পালে। তাৰ পিছতেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে মাধৱদেৱক কৈছিল যে বৰাৰ গীত কিছু কৈল পুইলে, অৰ্থাৎ পুৰি গ'ল, তুমি কিছু কৰা আমি নকৰোঁ। অৰ্থাৎ তেতিয়াই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৰামৰ্শ মতে শ্ৰী শ্ৰী মাধৱদেৱে বৰগীত লিখাৰ কাম আৰম্ভ কৰিলে। আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নিৰ্দেশানুসৰি মহাপুৰুষ মাধৱদেৱে মুঠ 9 কুৰি 11টা অৰ্থাৎ 191টা বৰগীত ৰচনা কৰে। তাৰে আকৌ মাত্ৰ 157টা বৰগীতহে পোৱা যায়। এইবাৰ আহিছোঁ বৰগীত
নামকৰণ। মহাপুৰুষ দুজনাই নিজে এই বৰগীতসমূহ ৰচনা কৰিছিল, কিন্তু সিহঁতে ৰচনা কৰা এই গীতবোৰক নিজে বৰগীত বুলি উল্লেখ কৰা নাছিল, কাৰণ এই গুৰু দুজনাৰ গীতসমূহ উন্নত পৰ্যায়ৰ আৰু উচ্চ পৰ্যায়ৰ গীত আছিল। তাৰ বাবেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ পৰৱৰ্তী শিষ্যসকলে এই গুৰু দুজনাক উচ্চ স্থানত ৰাখিবৰ বাবে তেখেতক ভক্তিভাৱ দেখুৱাবলৈ বড় বা ডাঙৰ বা গুৰুৰ গীত বুলি অভিহিত কৰি শ্ৰেষ্ঠ গীত বা বৰগীত বুলি বিশ্লেষণটো লগাই এই গীতসমূহক বৰগীত বুলি মাতিবলৈ আৰম্ভ কৰিলে। আকৌ এই বৰগীতসমূহৰ ৰাগ, তাল, সংযমতা, আধ্যাত্মিকতা আৰু সাংগীতিক লয়যুক্ত ভাৱ প্ৰবাহৰ প্ৰতি লক্ষ্য ৰাখি ইংৰাজ কবি ৰবাৰ্ট হেৰিকৰ আধ্যাত্মিক গীতৰ লগত ইয়াৰ মিল থকা দেখি ভাষাবিদ ডক্টৰ বাণীকান্ত কাকতিদেৱে এই বৰগীতসমূহক নভেল নাম্বাৰ্ছ বুলি শিক্ষা দিছে। ঠিক সেইদৰে কালিৰাম মেধিয়ে গ্ৰেট ছং বা ছং চেলেচিয়েল শব্দৰ অৰ্থ হৈছে স্বৰ্গীয়। ঠিক আকৌ দেৱেন্দ্ৰনাথ বেজবৰুৱাই ইয়াক হলি ছং বুলি আখ্যায়িত কৰিছিল। মহেশ্বৰ নেওগে এই বৰগীতসমূহক অসমৰ ক্লাছিকেল সংগীত বুলি উল্লেখ কৰিছিল। সদশেষত তত্ত্বভূষণ ৰাজমোহন নাথে এই বৰগীতসমূহক হিন্দুস্তান কি বড় গানা বুলি আখ্যায়িত কৰিছে। এইবাৰ আমি আলোচনা কৰিম প্ৰথম বৰগীত সম্পৰ্কে। আমি জানো যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱেই একমাত্ৰ বৰগীত ৰচনা কৰিছিল, কিন্তু এই দুয়োজনৰ বৰগীতৰ ভিতৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱেই প্ৰথমে বৰগীত লিখিছিল। তেখেতৰ ৰচনা কৰা বৰগীতটো হৈছে মন মেৰি ৰাম চৰণহি লাগো। এই বৰগীত ৰচনা কৰাৰ সময় আনুমানিক 1515 খ্ৰীষ্টাব্দত, আৰু এই বৰগীতখন গুৰুজনাৰ প্ৰথম পৰ্যায়ৰ যিটো তীৰ্থ ভ্ৰমণ আছিল তেতিয়া এই বৰগীত ৰচনা কৰিছিল, আৰু এই বৰগীতৰ ৰাগ আছিল ধনশ্ৰী। আৰু এই গীতখন বদৰিক আশ্ৰমত সম্পূৰ্ণৰূপে ৰচনা কৰিছিলে। অন্যগিৰিৰ বৰগীতসমূহ বৰগীতৰ সীমাবদ্ধতা আৰু পবিত্ৰতা গুণ সমৃদ্ধ কৰি অন্য ব্যক্তিসকলেও যেনেকুৱা ৰামচৰণ ঠাকুৰ, গোপালতা দত্তেৰী ঠাকুৰ, নাৰায়ণ ঠাকুৰ, পুৰুষোত্তম ঠাকুৰ, এইসকল বিশেষ ব্যক্তিসকলে বৰগীতৰ যিমানবোৰ বৈশিষ্ট্য আছে সকলোবোৰ বৈশিষ্ট্য মিলাই তেখেতে এই গীতসমূহ ৰচনা কৰিছিল, কিন্তু সেইবোৰক বৰগীত বুলি সকলো পন্থাই মানি লোৱা নাছিল। ইফালে মহাৰাষ্ট্ৰৰ কবি তুকাৰাম আৰু উত্তৰ ভাৰতৰ কবি সুৰদাসৰ গীততে এই বৰগীতসমূহৰ লগত মিল থকা দেখা যায়। এতিয়া আমি আহিছোঁ বৰগীতৰ এটা উল্লেখযোগ্য বিষয়, ইয়াৰ ৰাগ আৰু তাল সম্পৰ্কে। নাদ বা ধ্বনিৰ বিশিষ্ট ৰচনাই য'ত পদ আৰু স্বৰসমূহ মিলাই শ্ৰোতাৰ চিত্ত বিনোদন বা মন প্ৰসন্ন কৰে তাকে ৰাগ বুলি কোৱা হয়। বৰগীতৰ ৰাগ দুটা, তাৰে এটা হৈছে মেলা ৰাগ, আনটো হৈছে বন্ধা ৰাগ। এই ৰাগ দুটাৰ আকৌ বহুতো উপভাগ আছে। ইয়াৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত তথা বৰ্তমানে উপলব্ধ 34টা ৰাগত ব্যৱহাৰ হোৱা বৰগীতত 13টা ৰাগৰ বিপৰীতে মাধৱদেৱৰ দ্বাৰা ৰচিত বৰগীতত 27টা ৰাগ আছে। তেনেকুৱা কেইটামান ৰাগৰ নাম হৈছে ভটিয়ালী ৰাগ, কামদ, সিন্দুৰা, কৌ, তুৰ, ভটিয়ালী, বৰাৰী, নাটমল্লাৰ, বেলোৱাৰ, শ্যাম, ললিত, মাহুৰ, সোহাই, মাউৰ, কানাড়া ইত্যাদি। আকৌ এই ৰাগ অনুসৰি বৰগীতবিলাকৰ গোৱাৰো এটা নিৰ্দিষ্ট সময় আছে। আমি জানো যে বৰগীতসমূহ এদিনত কমপক্ষে 14 বাৰ গাব পৰা যায়, কিন্তু কোন সময়ত কোন ৰাগৰ বৰগীত গাব লাগে সেইটো কিতাপত উল্লেখ আছে। ৰাতিপুৱাৰ ভাগত যিবিলাক বৰগীত গোৱা হয় সেইবিলাক গীতৰ ৰাগ হৈছে অহিৰ, শ্যাম, কৌ, ললিত। দুপৰৰ পৰা 3 পৰলৈকে সেই সময়ত যিবিলাক গীত গোৱা হয় সেইবিলাকৰ ৰাগ হৈছে গৌৰী, ভাটিয়ালী, বসন্ত, শ্ৰীগান্ধাৰ, ধনশ্ৰী, শ্ৰী, বৰাৰী, মাহুৰ। সন্ধিয়াৰ সময়ত যিবোৰ বৰগীত গোৱা হয় সেইবোৰ হৈছে আশোৱাৰী, বেলোৱাৰ, সাৰেং ইত্যাদি। ইয়াৰ পিছত ৰাতিৰ ভাগত যিবিলাক বৰগীত গোৱা হয় সেই গীতবিলাকৰ ৰাগ হৈছে
কানাড়া, সোহাই, সিন্দুৰা। ৰাতিৰ দ্বিতীয় ভাগত যিবিলাক গীত গোৱা হয় সেইবোৰ হৈছে ভূপালী, কমদ ইত্যাদি। এতিয়া আমি আলোচনা কৰিম বৰগীতৰ তাল সম্পৰ্কে। বৰগীতৰ ৰাগ তাল দুয়োটাই ইয়াৰ উল্লেখযোগ্য বস্তু। ইয়াৰে তাল হৈছে গীত বাদ্য আৰু নৃত্যত যাৰ দ্বাৰা সময়ৰ পৰিমাণ জোখা হয় তাকেই তাল বুলি কোৱা হয়। বৰগীতত বিভিন্ন ধৰণৰ তাল সন্নিৱিষ্ট কৰা হয়। এই তালসমূহ তিনিটা অংশত বিভক্ত, যেনে গামান, ঘাট আৰু চৌক। মহাপুৰুষীয়া সত্ৰানুষ্ঠানসমূহত বিভিন্ন ধৰণৰ তালৰ প্ৰয়োগ কৰা দেখা যায়, যেনেকুৱা পাৰি তাল, একতাল, ৰূপক, ৰক্ততাল, ৰূপগঞ্জল, সুৰু বিষম, বৰ বিষম, দোৱাজ, ঠাকতাল, দমানী, চুটকলা, মাথতাল, জ্যোতিতাল, ব্ৰহ্মতাল, আস্তলা, উনজ্যোতি, খনজ্যোতি ইত্যাদি। এতিয়া আমি আমাৰ বৰগীত পঢ়াৰ সময়ত বা প্ৰত্যেকটো বৰগীতৰ আৰম্ভণিত আমি যিটো আগতীয়াকৈ দেখা পাওঁ সেয়া হৈছে এটা হৈছে ধ্ৰুং, আনটো হৈছে পদ। এইটো সকলো বৰগীততেই দেখা যায় আৰু এই ধ্ৰুং আৰু পদ প্ৰতিটো বৰগীতৰ বাওঁফালে থাকিবই এইটো। আৰু ইয়াৰে ধ্ৰুং আৰু পদনো কি সেই সম্পৰ্কে অলপ জানি লওঁ। প্ৰতিটো বৰগীতৰ আৰম্ভ হয় ধ্ৰুঙৰ জৰিয়তে। বেছিভাগ বৰগীতত ধ্ৰুং থাকে দুটা শাৰী, কিছুমানত আকৌ তিনিটা শাৰীও পৰিলক্ষিত হয়। প্ৰবন্ধ গায়নত ধ্ৰুৱ অংশৰ গায়ন অনিবাৰ্য আছিল, যাৰ কাৰণেই এই অংগৰ নাম ধ্ৰুং বা ধ্ৰুৱ, অৰ্থাৎ স্থিৰ বা অপৰিৱৰ্তনীয়। এই ধ্ৰুঙক আমি ধ্ৰুৱক বা ধ্ৰুৱসত্য বা চিৰসত্য বুলিও ক'ব পাৰি। ঠিক সেইদৰে দ্বিতীয় বা তৃতীয় শাৰীৰ পিছত থাকে পদ। পদ মানে হৈছে শব্দ। কেতিয়াবা এই পদে শব্দ সমষ্টিও বুজায়, অৰ্থাৎ গীতৰ বৰ্ণনামূলক কথা। অৰ্থাৎ ধ্ৰুঙত যিখিনি কথা থাকে পদত সেইখিনি কথাৰ বৰ্ণনা কৰি দিয়া হয়, য'ত বিশেষকৈ নায়ক কৃষ্ণৰ শৌৰ্য বীৰ্য গুণ গৰিমাৰ কথা ইয়াত বিস্তাৰিতভাৱে বৰ্ণনা কৰা হয়, আৰু সেই অংশটি হৈছে পদ। প্ৰিয় পাঠকবৃন্দ, আহক আমি এইবাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱে যিবিলাক বৰগীত লিখিছিল, দুয়োৰে বৰগীতৰ মাজত কি মিল আৰু অমিল আছে সেই সম্পৰ্কে অলপ জানি লওঁ। প্ৰথমতে আমি মিলৰ বিষয়ে আলোচনা কৰিম। দুয়োজনৰ বৰগীতৰ মূল বিষয়বস্তু বা ছাবজেক্ট বা নায়কজন হৈছে ভগৱান শ্ৰীকৃষ্ণ। 2 নম্বৰ মিলটো হৈছে গুৰু দুজনৰ বৰগীতৰ সমূহৰ ভাষা হৈছে ব্ৰজাৱলী ভাষা। 3 নম্বৰ, উভয়ৰ বৰগীতসমূহৰ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কাৰণেহে লিখা হৈছিলে। 4 নম্বৰ মিলটো হৈছে দুয়োৰে বৰগীতসমূহ সত্ৰৰ 14 প্ৰসংগতেই গোৱা হৈছিলে। এইবাৰ আমি অমিল বা পাৰ্থক্যটোৰ কথা অলপ আলোচনা কৰোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ বৰগীতৰ বিষয়বস্তু ভগৱান শ্ৰীকৃষ্ণ হ'লেও এই ক্ষেত্ৰত মিল আছে, কিন্তু সিহঁতৰ বৰগীতৰ মাজত এই শ্ৰীকৃষ্ণক লৈ পাৰ্থক্য আছে। জানি লওঁ আমি পাৰ্থক্যটো। ভগৱান শ্ৰীকৃষ্ণৰ 2টা ৰূপ এই বৰগীতসমূহত দেখা যায়। এটা হৈছে সৰুকালৰ ৰূপ, অৰ্থাৎ বৎস বা বাৎসল্য ৰূপ, আৰু হৈছে ঐশ্বৰিক ৰূপ। ভগৱান শ্ৰীকৃষ্ণ যে ঈশ্বৰ বা ঐশ্বৰিকৰ ৰূপৰ যিখিনি কথা, সেইখিনি কথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৰগীততহে দেখা যায়। অৰ্থাৎ শংকৰদেৱৰ বৰগীতত ভগৱান শ্ৰীকৃষ্ণই যে ঈশ্বৰ সেই কথাখিনি ঐশ্বৰিক ৰূপটোভাৱে স্পষ্টভাৱে প্ৰকাশ পাইছে। আনহাতে মাধৱদেৱৰ বৰগীতত শ্ৰীকৃষ্ণৰ বাৎসল্য বা শিশুকালৰ নানা লীলামালাৰ কথাহে প্ৰকাশ পাইছে। অৱশ্য কিছু ক্ষেত্ৰত দুয়োজনৰ বৰগীতত অলপমান নীতি নিয়ম সাল সলনি হোৱাও দেখা যায়। এতিয়া আমি আমাৰ আজিৰ ভিডিঅ'ৰ সামৰণি পৰ্যায়ত আহিছোঁ। বৰগীতসমূহ আমাৰ অসমীয়া সমাজৰ প্ৰাণৰ স্পন্দন, কৰ্ণৰ অমৃতৰ স্বৰূপ। বৰগীতে অসমীয়া সমাজৰ প্ৰাণ প্ৰতিষ্ঠা কৰিছে। ইয়াৰ ৰস পান কৰা প্ৰতিজন ব্যক্তিয়েই ঐশ্বৰিক শক্তি লাভ কৰে। গতিকে আহক আমি এই সুন্দৰ কথাবিলাক আৰু ইয়াৰ মহৎ উদ্দেশ্যসমূহ পাঠ কৰি কায়মনোবাক্যে আমি
ইয়াৰ জ্ঞান লাভ কৰি সমাজখন পৰিৱৰ্তন কৰাৰ কাৰণে, অসমীয়া সমাজক বিশিষ্ট সমাজ হিচাপে গঢ়ি তোলাৰ কাৰণে আমি চেষ্টা কৰোঁ। ধন্যবাদ।